আজি আমি আহিছোঁ আম নিবা। এই বাৰীৰ মাজত আছে এডাল আম, তাতে আমি যাম আজি আম পাৰিবা। বৰ্তমান ৰেলখান আহিছে, আমি ৰাস্তাটো পাৰ হ'ব পৰা নাই। ৰেলখান যোৱাৰ পাছত আমি ৰাস্তাটো পাৰ হ'ম। এতিয়া আমি যাই আছোঁ এই অ' মিয়াৰে গালি ব্লগ চলি আছে। Hello guys, I am Sunny Leone. মানে আমি তাতে আমডাল আছে, আমডাল আনবা যাম, কিন্তু আম কিহত আনিম? আকৌ বস্তা চস্তা থোৱা আনবা আছোঁ। এতিয়া আমি এটা থোৱা দেখা আনবা আছোঁ, থোৱাটো লৈ যাম। তাৰপিছত আমৰ গছত ইয়াক ভাই আমাক উঠাই দিম। তাৰপিছত আম পাৰিম, ঘৰত আম লৈ যাম, ইফতাৰ কৰিম। তাৰপিছত আমি আম খাম। Hi guys, I am Sunny Leone. ইয়াতে অলপমান ষ্টাৰ্ট কৰোঁ, থোৱাটো বিচাৰোঁ। তো গাইছ আমি পাই গেলোঁ থোহা এটা। এতিয়া কিবা ঠাণ্ডাৰ বটল, পানীৰ বটল এখন আছে, আমি এইবিলাক ফেলাই দিম। তাৰপিছত থোৱাটো ল'ম, লৈ কিনে তাতে বাৰীত যাম, যাই কিনে আম পূৰা ফুল কৰি ভৰাম আৰু ঘৰত লৈ যাম। এইটো থোৱাটো সৰু হ'ব চাগে, আৰু তাৰ থোৱা পৰা হ'লে ভাল হৈছিল। তথাপিও হ'ব দে, পকেটে চকেটে ল'ম, এই লংপেণ্টত চুজ কৰি ল'ম, শ্বুট কৰি ল'ম, এইটো স্পৰ্টিং ল'ম। য'ত আমি এতিয়া বাৰীত যাওঁ। গাইছ আমি যাই পোৱা নাই আমডালৰ ঘৰত লগিন। সেইডাল আমডাল গাইছ, এই সেইডাল আমডাল কৈ হয় না আমডাল চোন লাগাই নাই বৰ্তমান। Hi guys, I'm Sunny Leone. আহি আমি পালোঁ আমৰ ওচৰ। তো ইথান আমি আম পাৰিম, এই থোৱাটোত ভৰাম, এক থোৱা কৰি লৈ যাম আৰু ৰাতি খাম। খাওঁতে আপোনালোকক দেখাই আছোঁ লাহে লাহে। এই মিয়াৰে গাছৰ ওপৰত এই আমাৰ ভাই গাছৰ ওপৰত আমৰ গাছৰ ওপৰত আমি যে আম পাৰিম, ভাই আম পাৰিব, ওপৰ পে পাৰি দিব আৰু আমি তলত আমাৰ ভাই বটলব চাল ৰেডি। এক থোৱা বটল ভাই গাছৰ ওপৰত। এই ভাই ডিস্কো ডেঞ্চা এইয়া আজি আম পাৰিছে আমাৰ ভাই গাছৰ ওপৰত। আমি মানুহ লৈ নাদৰো আজি ভয় নকৰো কাকো। আজি আম পাৰিম 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 আজি তাৰমানে আম পাৰিম পাৰিম। এডাল আমাৰ কি লৈছে জানা, এডাল আমাৰ সজলি ভাইক লাগিলে আমি দিব লাগিব এডাল। আম চাম পাৰাকে সুবিধা কৰি দিব লাগিব। ভাই পাৰ কৈ গেল ও সেইটো ওপৰ নো চাগে অলপ নাযায় বুলি কৈছি না, নাযায় আকৌ চাই লওঁ ইমান টাইম হ'ল, এটা আমো পাৰব পৰা নাই। আমাৰ দিখিনি দিয় ইফালে দি আম পা আমাৰ ইফালে অ' আম আমান চিঙা ইফালে দিলি হ'ল। আমাৰ ইফালে আমি এইটো থোৱাত ভৰাই থাকিম, ঘৰক লৈ যাম। আম সৰি গ'ল মানে পাৰি দিলা এটা মানে ডাঙৰ ডাঙৰ আম আছে, এডালত আছে, কিন্তু এডাল বোলে টেঙা, এডাল বোলে মিঠা, সেইকাৰণে আমি এডাল আমে পাৰি আছোঁ। চাই কেনে কিন্তু মই টেঙা আন পাই আছোঁ মালকেইটা। যিহেতু ঢৌকা খাং বম মাৰি দিম কি গাইছ। অলপমান হ'ল আৰু পাৰি আছোঁ। আজি গোটাই খাম আজি। আমাৰ ভাই পাততে আছে। হ'ব হ'ব হেল্ল' গাইছ, আমি আহি পালোঁ আম পাৰি পাৰি ধুনীয়া ৰাগ থোৱা বম থোৱা দুটাই লাগি ধৰছোঁ, ধুনীয়া ৰান্ধলোঁ।
ইথান ঘৰত যাম লাহে লাহে ইফতাৰ টাইম হ'ব ইফতাৰ কৰিম তাৰপিছত ৰাতি তামাম খাম আপোনালোকক এৰি নাখাম আপোনালোককো দিম টেনশ্যন ল'ব নালাগে ভাগাৰ লাগিল বাইকখন নাই বহুত দূৰত থৈ আহিছোঁ পথাৰৰ মাজত নামি আহিছোঁ লাহে লাহে যাওঁ পলবই যাই বাইকক লগিন বলক এইখিনি ইয়াত আগত কথা পাতি আছোঁ আৰু ঘামে গেছি বৈদ্য গৰম গাইছ এতিয়া আমি চেলি আছোঁ লাহে লাহে খাবা হ'ব আমাৰ ভাই বাবুকাই চেলি আছে বঢ়িয়া চেলাই থাকক চেলা হোৱাৰ পাছত খাৱাৰ টাইমত আপোনালোকক আৰু দেখাই আছোঁ গাইছ আমাৰ চেলোৱা হ'ল এতিয়া লাহে লাহে কুটি আছোঁ ই কুটব ক'ত খাৱাতহে লাগছি অলপ ডাঙৰ ডাঙৰকৈ কুটো কুটি আছে থালা মুলি পিছত এটা ব্লকত উঠো দে লাগে দে আমি এটা ৰাগি আছে ন মিঠা কাৰণে এই ৰাগি নাছে মিঠা কাৰণে আপা হানবি তামাম ভিউ হ'ব হানাতে মোক কবি আগতীয়াকৈ ভালকৈ জুম কৰি উঠাব লাগিব ক'ত আম পাইছোঁ কেনেকৈ পাইছোঁ ক'ত পেলাই লৈ আহিছোঁ কিমান লৈ আহিছোঁ গোটাই কিনি ইয়াকে মাতি ধৰি ভিউ আনিব লাগিব খাব আহিছোঁ লাগছে আন ক'ত আছে মই দেখা নাই ছোট আন্ধাৰ হৈ চা ছোট নহয় পাৰিব দেখি যাইছি খালি পেটত আহিছোঁ জাগা দিয়া নহ'লো আকচাকাল টেঙা আকচাকাল মিঠা টেঙা মিঠা মিক্স আহিছে এতিয়া আমাৰ এতিয়া আম জালামাৰ মাৰি গৈছে কাছে জালামাৰ নিমখ মাৰ লগ বহুত মিঠা আম খান নামালি হ'ব নিমখ মাৰলি না আৰু গাইছ আমি লাহে লাহে খাম গাইছ আমি খাই লওঁ ধান কাটা দি শেষ হ'লে ভিডিঅ'টো কি কৰিব সাবস্ক্রাইব করব আৰু লাইক করবি কমেন্ট করবি শেয়ার করবি আর আম খাই করবি